এটা হৈছে নুমলীগড় ৰিফাইনাৰী অন্তৰ্গত নুমলীগড় নগৰাঞ্চলত থকা বাটাৰফ্লাই। দাদা নমস্কাৰ। 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 আপোনালোকৰ টাইম টেবুলটো কি 9টাৰ পৰা 3টালৈকে নি বাৰু? হয়, আমাৰ 9টাৰ পৰা 3টালৈকে। এয়া 9টাৰ পৰা 3টালৈকে খোলা থাকে আৰু ভিজিটৰ খোলা থাকে। ভিজিটৰ্ছসকলে মানে ইয়াৰ পৰা এই আমাৰ টাউনশ্বিপ অফিচৰ পৰা পাৰ্মিশ্যন ল'ব লাগে। এখেত এই আমাৰ বাটাৰফ্লাইৰ মেইন গেটত কৰ্মৰত আৰু কোনোবা সদায় হয় ব্যক্তি যদি বাহিৰৰ পৰাও আহে, একচুৱেলি মেইন ছিকিউৰিটি গেটত আমাৰ নগৰাঞ্চলৰ মেইন গেটত এণ্ট্ৰি কৰিব লাগে, পাৰ্মিশ্যন দিব। পাৰ্মিশ্যনৰ দিয়াৰ পিছতে আকৌ আহি বাটাৰফ্লাইৰ মেইন গেটত আহি আছে, ইয়াতে এণ্ট্ৰি হয় আপোনাৰ। আৰু দাদাসকলৰ ব্যক্তি সদায় ইয়াত সষ্টম হৈ থাকে, সুন্দৰভাৱে তেওঁলোকে ডিউটি কৰি থাকে। তেওঁলোকৰ পাৰ্মিশ্যন লৈ পেলাই যিকোনো ব্যক্তি যদি বাহিৰৰ মানুহ যদি কোনোবা আহে বাটাৰফ্লাই চাবলৈ, তেতিয়া তেখেতসকলৰ পৰা পাৰ্মিশ্যন ল'ব লাগিব, নহয় জানো দাদা? হয়, একচুৱেলি ভিজিটৰ্ছসকলে মানে আমাৰ টাউনশ্বিপ অফিচৰ পৰা পাৰ্মিশ্যন আদায় কৰিব লাগে। আদায় কৰি নহ'লে তেখেতলোকৰ পৰা টেলিফোনিক কিবা ক'ব লাগে, নহ'লে তেওঁলোকে কিবা মানে লিখিত কিবা এটা লৈ আহিব লাগে, লিখিত হিচাপে। মই কিন্তু মই ষ্টাফৰ মানুহ বুলি ধৰক মোক এণ্ট্ৰিটো কৰি দিছে আৰু মই কৰ্মৰত ব্যক্তি হিচাপে। কিন্তু অন্য ব্যক্তিৰ ক্ষেত্ৰত ছিকিউৰিটি গেটত এণ্ট্ৰি কৰি আমাৰ নগৰাঞ্চলৰ মেইন আমাৰ NRLৰ কৰ্তৃপক্ষৰ বিষয়ববীয়াসকল আছে, তেওঁলোকৰ যোগেদি আহিবলৈ লাগিব। আৰু ফোনে টেলিফোনিকেই হওক লাগিলে বা কাগজ পত্ৰই হওক, এই দাদাহঁতৰ মেইন গেটত আহি এণ্ট্ৰি কৰিব লাগিব, তেতিয়াহে অহাৰ সুবিধা হয়। আৰু এই বাটাৰফ্লাই বহুত সুন্দৰকৈ সজাই পৰাই ৰাখিছে NRL কৰ্তৃপক্ষই, ভাল লাগিল। আৰু ময়ো কেতিয়াবা সদায় আহিব নোৱাৰোঁ কৰ্মৰত অৱস্থাত থকাৰ কাৰণে, আজি মোৰ পৰিয়ালবৰ্গক আনিলোঁ। গতিকে আশা কৰোঁ আমাৰ এই নগৰাঞ্চলৰ এই বাটাৰফ্লাইখন আৰু ভাল হওক, তাৰে কামনা কৰিছোঁ। আৰু মই নয়নজ্যোতি মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছোঁ মই নুমলীগড় নগৰাঞ্চলৰ অন্তৰ্গত এখন পাৰ্কত। এই পাৰ্কখনৰ নাম হ'ল বাটাৰফ্লাই। এই বাটাৰফ্লাই পাৰ্কখন আমাৰ নুমলীগড় ৰিফাইনাৰী যেতিয়া স্থাপন হৈছিলে, তেতিয়াৰ পৰাই এই নুমলীগড় ৰিফাইনাৰী কৰ্তৃপক্ষই এই বাটাৰফ্লাই পাৰ্কখন সুন্দৰকৈ সজাই পৰাই ৰাখিছে। আৰু দৈনন্দিন কাৰ্যসূচীৰে NRL কৰ্তৃপক্ষৰ অন্তৰ্গত যিসকল কৰ্মচাৰী, তেওঁলোকে সুন্দৰকৈ এই পাৰ্কখন প্ৰতিদিনে চাফা চিকুণ কৰে। আৰু অন্যান্য ফল মূলৰ গছ গছনি আছে ইয়াতে। আৰু লগতে এই বাটাৰফ্লাইৰ যিটো এৰিয়া, মই কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আহকচোন বলক।
পখিলা উৰি আছে। আপোনাৰ আচলতে অকণমান দুপৰীয়া হৈছে, সেইটো কাৰণে ভিডিঅ'টো দেখাবলৈ অকণমান অসুবিধা হৈছে। এয়া দেখিছে সৰু সৰু পখিলা উৰি আছে। আচলতে অকণমান দুপৰীয়া সময়ত এই পখিলাবিলাক কম উৰে, আবেলি আৰু ৰাতিপুৱা সময়ত বেছিকৈ দেখি পোৱা যায়। এয়া দেখিছে, এয়া দেখিছে, এয়া দেখিছে পখিলা, এয়া দেখিছে, এয়া দেখিছে আপোনালোকে। এয়া আমাৰ পৰিয়াল, আমি তাৰ পৰাই চাই মেলি আহিলোঁ আৰু লাহে লাহে আমি ঘৰলৈ যাবলৈ আহিছোঁ। এয়া মোৰ পৰিয়াল, ল'ৰা, মিছেছ। বহুত দিনৰ পৰা মন কৰি আছিল আহিম বুলি, গতিকে আজি সময় পালোঁ, অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। গতিকে ভিডিঅ'টো চাই যদি ভাল পাইছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।